সপোনৰ বুকুত তুমি অভিমানী। সময় ঠিক আঘোণ মাহৰ পূৰ্ণিমা তিথি, অনুভৱ যেন কোনোবা আহিব, তাৰ বাবে অপেক্ষা। স্নিগ্ধ জোনাক ভৰা বেৰ বাটামৰ সৰু কোঠাত সোণালী ৰঙৰ ৱাল ঘড়ী। সিও মাজে মাজে 1, 2 কৰি 12লৈ বাজে। অপেক্ষা আছিল, কিন্তু তাৰ যেন পৰিচয় নাছিল। আজি যেন হৃদয়ে বৰকৈ চিঞৰে, সেই যেন শূন্য হৃদয়ৰ অপেক্ষা মাথো তোমাৰ বাবে। আজি যেন মই আকৌ উভতি যাওঁ এক অচিন পক্ষীৰ সন্ধানত, এক ব্যৰ্থহীন চিকাৰীৰ ৰূপত। কেতিয়াবা সপোনৰ সোণালী বিমানত, আৰু কেতিয়াবা বাস্তৱৰ শূন্যমৰ সংগ্ৰামী ৰূপত। সন্দেহ হয় জানা, সন্দেহ হয় মই বিফল নেকি, কিন্তু নিশ্চিত, কাৰণ তুমিতো অবুজ আজিও, যেন শূন্যতাৰ পাত্ৰ। মৰিচিকাত দ্ৰৱীভূত হ'লেও তোমাৰ পৰশত চিঞৰি ক'বলৈ পাৰিম, অভিমানী, মোৰ আজি সফল নিশ্চিত। মোক মাজে মাজে বৰকৈ আমনি কৰে, বৰ উজস্বতাৰে অপেক্ষাত থাকোঁ। নিশা আকাশত তৰাবোৰ কেতিয়াবা গণি গণি শেষ কৰিব নোৱাৰা হওঁ। কিজানি উকাহ হৃদয়খনত তৰা সুবাসত তুমি এজনী হৈ নামা। কিয় অবুজ? কিয়? মই দেখোন তাহানিৰ পৰাই কৈ আহিছোঁ, মই কোনো দস্যু নহয় জানা, নহয় মই কোনো পিশাচু। তুমি লাগিলে এদিন বৰষুণ হৈ নামা। তোমাৰ পৰশত মই হেঁপাহ নামেৰে গঢ়া নাওখন চলাবলৈ পাওঁ। নিষ্পাপ হৃদয়ৰ বেদনাবোৰ এবাৰ হ'লেও বুজা। আহা অভিমানী, আহা, কিজানি তাতে সমস্ত বিচাৰি পাওঁ সপোনৰ বুকুত। অভিমানী তুমি আজিও। ধন্যবাদ।